হেই ভণ্টি, ইমান অভিমান তোমাৰ? এবাৰ শুনা মোৰ কথা। তোমাৰ বাবে অপেক্ষা JB কলেজৰ ফ্ৰণ্টত ষ্টেডিয়ামৰ ৱালত। ঘণ্টা ঘণ্টা সময় মোৰ অবাবত নষ্ট। মই কলেজৰ ৩-৪টা ক্লাছ মিছ কৰি দিম তোমাৰ বাবদ। কেতিয়া চাবলৈ পাম JB কলেজৰ ধুনীয়া ছোৱালীজনীক মোৰ সন্মুখত? হেই ভণ্টি, তাতে তোমাৰ ইমান অভিমান? নাজানো এয়া প্ৰেম নে কি? তোমাক দেখিলে হিয়া মন শাত পৰি যায়, সুখ দুখ সকলো আঁতৰি যায়। মই মাতিলেও তোমাৰ ঘূৰি চাবলৈ সময় নাই, অথচ মোৰ তোমাৰ লগত ঘণ্টা ঘণ্টা সময় এনেই যায়। মোৰ ফেচবুক, ইনষ্টা, হোৱাটছএপত তোমাৰে মেছেজ কৰি কৰি জিঅ'ৰ 1GB শেষ হৈ যায়। নাই, তোমাৰ কোনো ৰিপ্লাই নাই। বাহ ভণ্টি, ইমান অভিমান ভাল নহয় পাই। মোৰ বাইকৰ বেক চিট ৰাখিছোঁ তোমাৰ বাবে, এখন ৰিজাৰ্ভ লিখি কাগজ লগাই। জিঅ'ৰ টক টাইম মোৰ এনেই যায়, কথা পাতিবলৈ কোনোৱেই নাই। ইন এ ৰিলেশ্যনশ্বিপ বুলি মোৰ ফেচবুকত আপডেট আজিলৈকে দিব পৰা নাই। এপাহ গোলাপ মোৰ প্ৰতিটো ভেলেণ্টাইনত মৰহি যায়, আজিলৈকে কাকোৱেই দিব পৰা নাই। হেই ভণ্টি, এয়া অভিমান নে কি? মই ৩ মাহে বুজিব পৰা নাই। ফেচবুকত ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্ট, ইনষ্টাত ফ'ল' বেক, হোৱাটছএপৰ নম্বৰ খুজি তোমাৰ লগৰ এজনীৰ পৰা ২ মাহৰ আগতেই লৈছিলোঁ প্ৰায়। এইবোৰ কি? অত দিনৰ মূৰত এটা মেছেজৰ ৰিপ্লাই, অনলি হাই। যি কি নহওক, অত অভিমান আজি তোমাৰ শেষ হৈ যায়। মই ক'ব পাৰিম, JB কলেজৰ অভিমানী ছোৱালীজনী এদিন নহয় এদিন মোৰ প্ৰেমত পৰিব তাই। এদিন নহয় এদিন মোৰ প্ৰেমত পৰিব তাই।